হে এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰ খবৰ খুব ভাল। পুনৰ এটা নতুন ভিডিঅ' লৈ আৰু মোৰ জীৱনৰ অন্য এটা দিনলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আকাশখন বৰ ফৰকাল হৈ আছে, জোনবাইটো বৰ ধুনীয়াকৈ ওলাই আছে। কিন্তু এইখন দেখিছেনে? যোৰহাট ছায়েন্স কলেজ জিষ্ট বুলি কওঁ, আৰু তাৰ সন্মুখেৰে ট্ৰাকখন আহি বিৰাট দিগদাৰ কৰিছে কিন্তু দেই। যোৰহাট ছায়েন্স কলেজৰ মুখেদি মই বাৰু আজি কলৈ গৈছোঁ, ভিডিঅ'টো শেষলৈকে চাব লাগিব তাৰ কাৰণে। গৰম উঠিছে এনেকুৱা। ৰাইজসকল, এটা কথা কওঁ দেই, এই মাহটো যে মোৰ খুবেই প্ৰিয়। ভাদ মাহ, চাৰিওফালে ভক্তিৰস। কোৱা শুনিছোঁ এই মাহটোতে বোলে কোনোবা এভাগ ভাল নামঘৰত, মানে ডাঙৰ নামঘৰত আৰু যদি মূৰটো ধুৱাই অহা হয় তেন্তে বছৰটোলৈ দিনবোৰ ভালে থাকে। তাৰ বাবে ভাবিছোঁ আজি অকণমান মূৰটো ধুৱাই আহোঁ নেকি। বাৰু ব'লকচোন চাওঁ মইনো ক'লৈ যাওঁ। ভাদ মাহ বুলি ব'লক নহ'লে ঢেকীয়াখোৱাৰ নামঘৰৰ পৰা আহোঁগৈ। যোৰহাটতে আছে আৰু ইমান প্ৰসিদ্ধ এভাগ নামঘৰত যদি নিজৰ মূৰটো ধুৱাবলৈ পাওঁ তেন্তে আৰু কি লাগে। গতিকে ব'লক মোৰ সৈতে আপোনালোককো লৈ যাওঁ। বেছি ছাছপেন্স দিলে বেয়া। এতিয়া সত্ৰীয়া সংস্কৃতিৰ প্ৰাণ ৰক্ষা কৰোঁতা দুয়োজনা গুৰুৱে বহুতো অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে অসমীয়া সংস্কৃতিৰ প্ৰতি। তাৰে এক উদাহৰণ হৈছে ঢেকীয়াখোৱা বৰনামঘৰ। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ দ্বাৰা স্থাপিত এই নামঘৰ ভাগত আমি প্ৰৱেশ কৰিছোঁ। এইখন মূল দুৱাৰ আৰু কিছু দূৰ গ'লেই আমি নামঘৰ ভাগ পাম। ভিডিঅ'টো কিন্তু অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব, ভিডিঅ'টো ইণ্টাৰেষ্টিং। নামঘৰ ভাগ প্ৰায় পাইছোঁহিয়ে, কিন্তু তাৰ আগতে সেই দূৰৰ পৰা দেখিছেনে খুব এটা জাকজমকতা আছে। সেয়া অন্য একো নহয়, স্থানীয় লোকসকলে ইয়াত প্ৰতি বছৰে এখন মেলা অনুষ্ঠিত কৰে। সৰু সৰু ষ্টল থাকে, যিকোনো ষ্টল থাকে, ধূপ চাকিৰ দোকান হওক, ফল মূলৰ দোকান হওক, এখন মেলা বহে। মই সেই মেলাখনো আপোনালোকক দেখাম, কিন্তু এয়া কাষতে দেখিছেনে, নামঘৰৰ কাষতে এইবিলাক তেল ধূপ চাকি আদি ভক্তসকলে যদি ইয়ালৈ আহে কিনিব পৰাকৈ ব্যৱস্থা আছে। মই ভাবিছোঁ ইয়াতে ক'ৰবাত মোৰ চেণ্ডেলযোৰ থৈ যাওঁ নেকি। ভিতৰলৈ গ'লে হয়তো চেণ্ডেলযোৰ আকৌ নাপাবও পাৰোঁ, সেইকাৰণে চেণ্ডেলযোৰ থৈ যাওঁ। আৰু এইখিনিত এটা ধুনীয়াকৈ পাৰ্কিঙৰ ব্যৱস্থা তেওঁলোকে কৰিছে। যিহেতু পবিত্ৰ স্থানলৈ আহিছোঁ আৰু ইয়াতে হাত ভৰিকেইটা তিয়াই লওঁ প্ৰথমতে। সুন্দৰকৈ ইয়াতে ব্যৱস্থা আছে, দেখিছেই আপোনালোকে, লিখি থোৱা আছে হাত ভৰি ধোৱা স্থান। ইয়াতে হাত ভৰি তিয়াই লৈছোঁ আৰু ভিতৰলৈ যাওঁ। মূল দুৱাৰেদি সোমাই আহিলোঁ। সোমাই আহিয়ে এইফালে কাৰ্যালয় আছে, এইখিনিতে শৰাই লোৱা ঘৰ। এইখিনিতে কোনোবাই যদি ভক্তসকলে শৰাই দিব বিচাৰে তাতে দিব পাৰিব। তালৈ সোমাম বাৰু আমি। তাৰ আগতে ভাবিছোঁ চাকিটো দি থৈ আহোঁগৈ। এইফালে চাকি দিয়া ঘৰ, চাকি দিয়া ঘৰ এইফালে। নামঘৰ ভাগত ভাদ মাহত আচলতে বহুত ভিৰ হয়। আজিতো অকণমান কমেই দেখিছোঁ, কিন্তু এনেই এইখিনিত ৰ'বলৈ আচলতে জেগাই নাথাকে। মানে চাকি গছ কোনোমতে ভক্তসকলে দিয়েহে। যোৰহাট টাউনখনৰ পৰা 12 কিলোমিটাৰ পূবফালে আছে এই ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ ভাগ। আৰু 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা 3 কিলোমিটাৰ দূৰলৈ ঢেকীয়াখোৱা গাঁৱত এই নামঘৰ ভাগ আছে। আৰু সৰুতে শুনি আহিছিলোঁ যে 1528 চনমানত মহাপুৰুষ মাধৱদেৱে এই নামঘৰ ভাগ প্ৰতিষ্ঠা কৰিছিল। মহাপুৰুষ মাধৱদেৱে এই স্থানতে এগছি বন্তি জ্বলাইছিল, আৰু যিগছি বন্তি তেতিয়াৰ পৰা এতিয়ালৈকে কিন্তু নুমাবলৈ দিয়া নাই, যাৰ ফলত এই বন্তি গছি এতিয়া বুক অফ ৰেকৰ্ডছ আৰু ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত পৃথিৱীৰ দীৰ্ঘতম সময়ৰ বাবে প্ৰজ্বলিত বন্তি বুলি স্বীকৃতি প্ৰদান কৰিছে। আহি পেলাই এই বন্তি গছ জ্বলাই তেতিয়া আহঁত গছ আছিলে। আহঁত গছজোপাৰ তলত তেখেতে মানে
অন্ন ভোজন কৰাৰ আগতে বুঢ়া বুঢ়ী যি দুজন আছিলে ঢেকীয়া শাকেৰে অন্ন খাই অন্ন ভোজন কৰাৰ আগতে তেখেতে স্নান কৰি মানে গা ধুই এই বন্তি গছ জ্বলাইছিলে এজোপা আহঁত গছৰ তলত। তাৰপিছত আমাৰ কি হ'ল এতিয়া বন্তি গছে আগৰ দিনত আমাৰ ককাহঁতে সেইখন আকৌ বন্তি গছ নুনুমাবৰ কাৰণে ৰাখিব লাগিব নহয়। তেতিয়া কি কৰিলে সেই আগৰ বুঢ়াসকলে সেইখিনিত এটা ঘৰ বনাই দিলে, আগৰ সৰু ঘৰ এটা বনাই দিলে। বনাই দিয়াৰ পিছত আহি এতিয়া এই ৰূপ হৈছেহি, বুজা নাই। আগৰ আমাক আহঁত গছে গোটেই ভৰ্তি হৈ আছিলে। তাৰমানে আগত কি হয়, সেই যিজোপা গছ অঁতৰাব লাগে যেনিবা আমাৰ জেগাকণ লাগে নহয়, গছজোপা আঁতৰ হ'লে আমাৰ জেগাকণ হ'ব। কি হয়, আমাৰ ইয়াত ৰাইজে এখন শৰাই দিয়ে, শৰাইখন দি আগদিনা দিলে পিছদিনা কি হ'ব, সেই গছজোপা নিজে একদম কোনো অপকাৰ নকৰে মানে বেলেগ জেগাত পৰি যায়গৈ। তেনেকৈ গৈ আমাৰ এই জেগাখিনি এনেকুৱা হৈছিল আৰু নামঘৰ ইমান উন্নত হৈছিল। এই স্থানতে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে এহাল বুঢ়া বুঢ়ীৰ ঘৰত আশ্ৰয় লৈছিল আৰু ৰাতিৰ আহাৰত সেই বুঢ়া বুঢ়ীহালে তেখেতক ঢেকীয়া শাকেৰে ব্যঞ্জন বনাই খুৱাইছিল। আৰু তাৰ পাছতে গাঁৱৰ কেইজনমান মানুহ লগ হৈ এই ঠাইতেই বৰগছৰ তলত খুটি মাৰি এগছি বন্তি প্ৰজ্বলন কৰিছিল। আৰু তেতিয়াৰ পৰা এই ঠাইখিনি আৰু এই নামঘৰ ভাগৰ নামটো ঢেকীয়া খোৱা হৈছিল। নামঘৰ ভাগৰ লগতে ইয়াত এটা বহু পুৰণি পুখুৰী আছে আৰু পুখুৰীটোত যথেষ্ট মাছ কাছো আছে। এফালে আহিছোঁ, মাছ দেখোঁ নেকি চাওঁচোন বাৰু। দুটামান দেখিছোঁ, এইকেইটা দেখিছানে? এইকেইটা মাছ হয়। এইখিনি দেখিছানে? সোমাই যাবলৈ সাহসে হোৱা নাই। ভাদ মাহটো গোটেই মাহটোতে আচলতে নামঘৰ ভাগত এনেধৰণে নাম প্ৰসংগ হৈ থাকে। আৰু ৰাতিৰ পৰিৱেশটো মই দেখুওৱাৰ এটাই কাৰণ, এটাটো ক'লোঁ যে জাক জমকতাটো বেছি থাকে। মানুহৰ ভিৰটোও আজিকালি ৰাতি বেছিকৈ দেখিবলৈ পোৱা যায়, যিহেতু দিনত হয়তো দূৰ দূৰণিৰ মানুহখিনি আহে, কিন্তু দিনৰ আৰু ৰাতিৰ মাজত যথেষ্ট পাৰ্থক্য। এতিয়া নাম প্ৰসংগ ল'বলৈ এয়া আৰম্ভ কৰিছে। মই ভাবিছোঁ মই ইয়াতে সোমাই সেৱাভাগ জনাই থৈ যাওঁ। মূল নামঘৰ ভাগৰ পৰা ওলাই এইটো এটা বহু ধুনীয়া বাটচৰা। এইটো বনোৱা বেছিদিন হোৱা নাই বাৰু। আৰু এইখন আগলৈ গৈ পেলাই দ্বিতীয়খন দুৱাৰ। গোটেই বজাৰ চাট হাউচ এখন পাইছোঁ। সেইটো কিবা এটা খাই যাওঁ। এখন মেনু ভাতখন ওলাই আছে। এইফালে ইয়াত এখন নেমু পানী এইটোৱে নি? মানে নেমুটো দি দিছে। চিষ্টেম বেলেগ এইবোৰ।